ৰাধা ডিউটিলৈ গৈ থকা অৱস্থাত আজি ৰাধাৰ ওপৰত দাৰে ভয়ানক আক্ৰমণ। কোনে কৰিলে এই আক্ৰমণ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এফালে ৰাধাৰ ওপৰত ভয়ানক আক্ৰমণ, আনফালে ৰাধাৰ পূৰ্বৰ প্ৰেমিক অৰ্থাৎ ঋষিৰ ঘৰত ভীষণ চিন্তা। কিয় চাই থাকক। এইজন আকৌ কোন চিনি পাইছেনে? এইজন হৈছে ঋষিৰ পত্নী গৌৰীৰ ককাই। হেল্ল' দাদা, গৌৰী আপোনাৰ ওচৰলৈ গৈছে নেকি? নাই, কিয়? মই বাহিৰত আছোঁ। তাই দুপৰীয়া ওলাই গ'ল, এতিয়ালৈ কিয় অহা নাই? কি? আৰে তাইক এইটো অৱস্থা বাহিৰত যাবলৈ দিলা কিয়? ৰাধাৰ ওপৰত চলা আক্ৰমণৰ কথা এতিয়ালৈ কিন্তু ঋষিয়ে গমেই পোৱা নাছিল। অঁ কোৱা। ৰাধাক কোনোবাই এটেক কৰিলে। নেবাছে যে এইটো কনফাৰ্ম। গুৱাহাটীলৈ নি আছে। কি? কোনে এটেক কৰিলে? কোনোবাই ডাইৰেক্ট ঘপিয়ালে বুলি সন্দেহ কৰিছে। ইফালে খুব লৰালৰিকৈ ঋষিৰ পত্নী গৌৰী ঘৰলৈ সোমাই আহিছে। লগে লগে ঋষিৰ সন্দেহ হোৱাটো স্বাভাৱিক। হয়তো গৌৰীয়ে ৰাধাক আক্ৰমণ কৰি থৈ আহিছে নেকি? সময় ক'ত আছিলা? বেংকত দেৰি হ'ল। কাক ফাঁকি দিছা হা? বেংক 4টাতে বন্ধ হয়। কাম অলপ আছিল। কাক ফাঁকি দিছা? কি কাম তোমাৰ? ৰাধাক তাৰে কটাটো তোমাৰ কাম? ঋষিয়ে গৌৰীক সন্দেহ কৰাটো স্বাভাৱিক, কাৰণ গৌৰীয়ে ইতিমধ্যে ঋষি আৰু ৰাধাৰ সম্পূৰ্ণ পূৰ্বৰ প্ৰেম কাহিনীৰ বিষয়ে অৱগত। মই কোৱাটো সঁচানে মিছা কৰি? পাগল হ'লা নেকি তুমি? কি কৈ আছা এইবোৰ? ৰাধাক যে কোনোবাই মাৰিবলৈ চেষ্টা কৰিছিলে, তুমি জানানে নাজানা? নাজানো, তোমাৰ পৰাহে শুনিছো। তুমি মোক ফাঁকি দিছা, চব জানা তুমি। ঋষিৰ পুৰা মাত্ৰাই সন্দেহ উপজিল গৌৰীৰ ওপৰত, যিহেতু ৰাধাৰ ওপৰত আক্ৰমণ চলা সময়খিনিত গৌৰী ঘৰ আহি পোৱা নাছিল। কিন্তু গৌৰীয়ে যিকেইটা উত্তৰ দিলে দেৰি হোৱাৰ, সেইকেইটা উত্তৰ ঋষিৰ সঠিক নালাগিল। ঋষিয়ে শপত খাবলৈও ক'লে। মোৰ শপত খাই কোৱা। ৰাধাৰ ওচৰলৈ গৈছো নে নাই সেইটো তোমাৰ শপত খাই কম। নাখাওঁ শপত।